মাৰ্চিডিজ কাৰ লৈ আমি পাহাৰ সকলো নৰকিলে সি চলাই মজা পাইছে মানে। তো হেল্ল' এভৰিৱান, তো আমি আজি আহি আছোঁ মানে আমি গৈ আছোঁ বৰ্তমান তো বমজিৰ। তো বৰ্তমান আমি বমজিৰ পাবলৈ বেছি সময় নাই আৰু প্ৰায় 2 কিলোমিটাৰমান আছে। তো অলপ ৰেষ্ট কৰিছোঁ। মোৰ মাৰ্চিডিজখন লৈ আহিছোঁ তো মোৰ মাৰ্চিডিজখন জানে আৰু এইখন মোৰ মাৰ্চিডিজখন লৈ আহিছোঁ। অলপ বেছি ৰানিং দিলে মানে তো ডিষ্টাৰ্ব দিব পাৰে বোলে, অলপ ঠাণ্ডা হওক বুলি ইঞ্জিনটো ৰখি দিছোঁ। আৰু আমি প্ৰায় 7টামান বজাতে ওলাইছিলোঁ। তো আহি মেলি আপোনাৰ শান্তিপুৰ গেটত পালোঁ। গেটত ক'ভিড টেষ্ট কৰিব লাগিব বুলি ক'লে। ক'ভিড টেষ্ট কৰিলোঁ, এয়া নেগেটিভ। তো ইয়াত দেখিছে গভৰ্ণমেণ্ট অফ অৰুণাচল প্ৰদেশ। তো তাত টেষ্ট কৰি মেলি আমি দুজন আহিছোঁ, দুজনে টেষ্ট কৰিলোঁ। কৰি মেলি এতিয়া বৰ্তমান 10টা বাজিব হৈ গ'ল। তাতে আপোনাৰ শান্তিপুৰ গেটতে আমাৰ অলপ টাইম লাগিলে। তাতে বাজি গ'ল আপোনাৰ 8:30মান তাতে বাজি গ'ল বাৰু। তো অটো হয়, তো মোৰ মাৰ্চিডিজ হয়। তো মাৰ্চিডিজ কাৰখন ইমান স্পীড চলাব পৰা নাযায় আৰু স্পীড নাযায়ো বাৰু। তো সেইটো কাৰণে অলপ টাইম লাগিলে। ব্যক্তিক লগ কৰিবলগীয়া আছে, লগ কৰি ল'ম। তো লগ কৰাৰ পাছত এখন বাইক একচুৱেলি নিবলৈ আহিছিলোঁ আমি। বাইকখন যদি পাই যাওঁ, মানুহজন যদি ইয়াত আহি পালেহি, তেনেহ'লে আমি সোনকালে ঘূৰিম। যদি আহি নাই পোৱা বাৰু ৰখিব লাগিব। তো বাইকখন লৈ কিনে যাম। আমি দুজন আহিছোঁ, এজনে অটোখন লৈ যাম আৰু অটো নহয়, মোৰ মাৰ্চিডিজ, পাহৰি থাকোঁ। তো মোৰ মাৰ্চিডিজ কাৰখন এজনে লৈ যাম আৰু এজনে বাইকখন লৈ যাম। তো ব'লক। বৰ্তমান আমি বমজিৰ আহি পাই গ'লোঁ। তো ইয়াৰ পৰা অলপ আৰু আগত যাব লাগিব বুলি কৈছে। গৈ আছোঁ। চাবতো কণ্টেইনমেণ্ট জ'ন বুলি এখন পোষ্টাৰ লগাই থৈ দিয়া আছিলে, হয়তো কণ্টেইনমেণ্ট জ'নো হ'ব পাৰে। তো সেইটো কাৰণে অলপ আগত যাবৰ কাৰণে কৈছে। অ' মাই গড, কি ভয়ানক ৰাস্তাৰ পৰা গৈ আছোঁ আমি। সঁচাকৈ বাইছ মিনিট যদি ৰাতি মানুহ আহে, হয়তো বেলেগ একো হওক নহওক, ভয়তে মানুহ ইয়াত বেহুচ হৈ বহি যাব। কাৰণ না ঘৰ আছে, না মানুহ ইয়াত লগ পাইছোঁ। দুই চাইডে জংঘল, আপোনালোকক দেখাই দিছোঁ বাৰু কিমান জংঘল। চাওক আপোনালোকে কিমান জংঘল, দুই চাইডে জংঘল, না গাড়ী দেখিছোঁ, না মানুহ দেখিছোঁ। এইটো কৈছিলে বমজিৰ বুলি, কিন্তু আমি বমজিৰ পাৰ হৈ এতিয়া ডাম্বুক পাবলৈ হৈ গ'লোঁ। এতিয়ালৈকে মানুহজনৰ নাম নিচান নাই। আমাৰ নীৰৱ বাবু চলাই আছে মোৰ মাৰ্চিডিজখন। মই অলপ আৰাম কৰিছোঁ, কাৰণ ঘূৰি যাওঁতে মই চলাই যাব লাগিবতো। বহুত দেৰি মূৰত ঘৰ এটা দেখিছোঁ ইয়াত। এটা মানে 2-3টামান ঘৰ আছে বাৰু। তো এইডোখৰত অলপ ঘৰ আছে চাগে মানুহ ইয়াত অলপ থাকে চাগে। তো ডাম্বুক এৰিয়া বৰ্ড এখন পালোঁ ন। তো আমি বৰ্তমান ডাম্বুক এৰিয়া সোমাই গ'লোঁ বাৰু। তো আহিয়ে আছোঁ। মানুহজনক ফোন কৰিছোঁ, মানুহজনে কৈছে আহি যাওক, পাই যাবি লগ, আহি যাওক, পাই যাবি লগ। কৈ তো এতিয়ালৈকে পোৱা নাই লগ। তো বাৰু তথাপি গৈ আছোঁ। অ' মাই গড, এইটো চাওক, ইয়াত ঘৰ এটা দেখিছোঁ, ধুনীয়া ষ্টাইলত বনাই থৈছে কিন্তু। পাই গ'লোঁ ডাম্বুক এৰিয়াটো সোমাই গ'লোঁ বাৰু। মই এনেকুৱা সেইটো চব পাহাৰ পুৰা। তো মোৰ মাৰ্চিডিজ কাৰখন বুলিয়ে উঠিছে, হয়তো বেলেগ কিবা হোৱাটো নুঠিলে হয় চাগে। তো মানুহজনে ফোন কৰিছে, মই ফোনটো ৰিচিভ কৰি লৈছোঁ আৰু ভিডিঅ'টো অফ কৰিছোঁ বাৰু। তো আমি পাই গ'লোঁ এই ডাম্বুক। মাৰ্চিডিজ কাৰ লৈ আমি পাহাৰত। টোটেল আমি আহিছোঁ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে 77 কিলোমিটাৰ আহি গ'লোঁ। তো বৰ্তমান এতিয়ালৈকে আমি মঞ্জিল পোৱাকৈ নাই ক'বলৈ। ধেমালি আপুলি যাওঁ, হয়তো ভিডিঅ' ধৰিব নাই পৰা চাগে আপোনালোকে, কিন্তু মই নিজ চকুৰে দেখিছোঁ যেতিয়া গম পাইছোঁ। কিন্তু তামাম আপচপ। অ' মাই গড, মোৰ মাৰ্চিডিজ কাৰখনক আজি বহুত কষ্ট দিছোঁ। মনটো বেয়া লাগিছে বাৰু, কাৰণ মোৰ মাৰ্চিডিজখন মোৰ একচুৱেলি মোৰ ইনকমৰ সাৰথি ক'বলৈ গ'লে মোৰ মাৰ্চিডিজ কাৰখনে, অন্যটো নাই বাৰু মোৰ বৰ্তমান। কাৰণ তো চাকৰি নাই, কিবা নাই। তো অ' মাই গড, ইয়াৰ পৰা ডাউন আছে, আকৌ আপ ডাউন। ইয়াৰ পৰা পাছিঘাট 74 কিলোমিটাৰ গৈ আছোঁ। ডিব্ৰুগড় 224, তিনিচুকীয়া 274। ओ माय गॉड, ये बहुत डाउन जगह है, आप देख सकते हो कैसे डाउन जा रहे हैं हम लोग। वहाँ तक जाना पड़ेगा। देखा उधर से गाड़ी आ रहा है।
ইয়াতকৈ ওপৰত যোৱা আৰু সম্ভৱ নহয়। এইখন মোৰ মাৰ্চিডিজ কাৰখন লৈ ইয়াতকৈ অতি আৰু আপ যাবলৈ সম্ভৱ নহ'ব। তো ইয়াতে ৰখি দিছোঁ। যিজন ব্যক্তিক আমি লগ কৰিব আহিছিলোঁ তেওঁক ইয়ালৈ আহিবলৈ কৈছোঁ। তেওঁ আহি আছোঁ বুলি কৈছে। তো কেতিয়া পায়হি নাজানো, কিন্তু তো বৰ্তমান ৰখি আছোঁ। তো ভবা নাছিলোঁ ইমান ডেঞ্জাৰ জেগাত মোৰ মাৰ্চিডিজখন লৈ আহিম বুলি। তো চাওক ওপৰলৈ চাওক আপোনালোকে। মাই গড, তো ইমান ডেঞ্জাৰ জেগাত মই সপোনতো ভবা নাছিলোঁ মোৰ এইখন মাৰ্চিডিজখন লৈ কিনে যে মই আহিম বুলি। তো আহিবলগীয়া হৈ গ'ল, উপায় নাই। তো আহিলোঁ, কিন্তু ঘূৰি যাব পাৰিম নোৱাৰিম মই এখন লৈ সেইটো গেৰাণ্টি দিব নোৱাৰোঁ, কাৰণ ইমান দূৰ ৰানিংটো একচুৱেলি দিব নালাগে। এতিয়াতো বৰ্তমান মই 80 কিলোমিটাৰ ওচৰত আহি গ'লোঁ ইয়াত। যিজন মানুহক আমি লগ কৰিব আহিছিলোঁ লগ পালোঁ, এইফালে গাড়ী লৈ কিনে যাব ওলাইছে। তো আমি এতিয়া মোৰ মাৰ্চিডিজ এইখন, মাই মাৰ্চিডিজ আৰু আমাৰ এইখন পালচাৰখন তো লৈ কিনে আমি যাম। পালচাৰখন নিৰখে লৈ যাব, মোৰ অটোখন মই লৈ যাম বৰ্তমান। তো মই অটোত যাম, তোৰ মোবাইল যি আছে চব দি দে, কাৰণ তোৰ বৰষুণ দি আছে, তামাম বাঢ়িছে ইয়াত বৰষুণ তামাম। তো এইখনতো আমাৰ কৰোণা টেষ্ট কৰা ৰিচিপ্টখন, টোকন নাম্বাৰ। তো মই অটোত যাম, মানে মোৰ মাৰ্চিডিজ কাৰখনত যাম। তো আৰু বাই বাই। ৰাণাঘাট পাবলৈ ইয়াৰ পৰা বেছি 7 কিলোমিটাৰ আছিলে। তো ৰাণাঘাট যাবলৈ ইচ্ছা আছিলে, কিন্তু ঘৰ ৰিটাৰ্ণ যাব লাগে। তো ঘৰ ৰিটাৰ্ণ যাব লাগে সেইকাৰণে আমি ইয়াৰ পৰা ঘূৰি দিছোঁ, নহ'লেতো দিগদাৰ আছিলে কথা। ঐ ধীৰে ধীৰে জানা, এইখন ল'বৰ কাৰণে আহিছিলোঁ আমি। একচুৱেলি এই বাইকখন ল'বৰ কাৰণে আহিছিলোঁ। বাইকখন বেলেগ এজনৰ হয়, কিন্তু আমাৰ যিমান আছিলে নিবৰ কাৰণে, তো সেইটো কাৰণে লৈ ল'লোঁ। নিৰখ तुम धीरे धीरे जाना हाँ। ओके ब्रो। यस तुम चलो, मैं भी आता है मेरा मर्सिडीज लेके। हाँ ये मेरा मर्सिडीज है, मैं मर्सिडीज लेके पीछे पीछे आता है। বাইকখন লৈ কিনে আমি আহি গ'লোঁ। আহি এতিয়া আমি পালোহি ডাম্বুক পাৰ হৈ এইখন ব্ৰিজ পাই তাত পালোহি। তো মোৰ মৰ্চিডিজ কাৰখন এইখন সৰুকৈ দেখিছে, এইখন আহি আছে। তো ইয়াৰ পৰা মই বাইকখন তাক চলাব দিম আৰু মৰ্চিডিজ কাৰখন মই চলাম, কাৰণ তো সিও ইমান পাৰফেক্ট নহয় মোৰ অটোখন চলোৱাত। তো সেইটো কাৰণে তো মই ইয়াৰ পৰা তাক দিম, আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সমাপ্ত মাৰিছোঁ। তাক ৰখিব ক'লোঁ নৰখিলে, সি চলাই মজা পাইছে মানে। তো সি আগবাঢ়িলে যেতিয়া মই আগবাঢ়ি দিওঁ, ভালেমান দূৰ পাই গ'ল।